হে গাইজ প্ৰথমতে চাওঁ হওক এই বুকু কপি যোৱা নিউজটো তাৰপিছত চাম আমি কেইটামান ফানি কমেণ্টছ আহি পৰিছে এটা বুকু কপি যোৱা তথ্য ভাঙি দুভাগত দুফাল হ'ব ভাৰত দুভাগত বিভক্ত হ'ব ভাৰতৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব কেইবাখনো ৰাজ্য যিকোনো মুহূৰ্তত টেকটনিক প্লেট ভাঙি দুভাগত ভাৰত বিভক্ত হোৱাৰ সম্ভাৱনা এক ভয়ংকৰ তথ্য আহি পৰিছে আৰু এনেদৰেই চিৰাল ফাট মেলিব ভাৰতৰ কেইবাখনো ৰাজ্য এইখন ভাৰতৰ মানচিত্ৰ আৰু ভাৰতৰ মানচিত্ৰৰ পৰা কেইবাখনো ৰাজ্য নিশ্চিন্ন হৈ যাব উত্তৰাখণ্ড ছিকিমকে ধৰি অৰুণাচল প্ৰদেশত নিশ্চিন্ন হৈ যোৱাৰ আশংকা যিকোনো মুহূৰ্তত ভাঙি দুফাল হ'ব ভাৰত বাকি যিয়ে নহওক মোৰ গুটিজোৰা একেলগে থাকিলেই হ'ল বাকি সব বাদ দি মোৰ চাটা টেমাটো লগত থাকিলেই হ'ল হেতেৰি কেইদিনমান আগত ভিডিঅ'টো পোৱাহেঁতেন এক্সামে নিদিলো হয় আহি পৰিছে এটা বুকু কপি যোৱা তথ্য বুকু বাদ দিয়ক আমাৰ ঘৰ কপি গৈছে ঘৰৰ মুৰ্গী কেইটা মাৰি খাই দিও নেকি পিছে আৰু ভাৰতৰ মানচিত্ৰৰ পৰা কেইবাখনো ৰাজ্য নিশ্চিন্ন হৈ যাব বাইদেউ বাকি খবৰ ভালনে আপোনাৰ হ'ব পাৰে দে তই আৰু এনে কবিনে কংগ্ৰেছ ভাই আসাম কাণ্ট্ৰি হৈ যাব অখণ্ড ভাৰত খণ্ড খণ্ড হ'ব নেকি যিমান য'ত ফাট মেলিলেও আপুনি নিউজ দি থাকিব কিন্তু ভাঙি দুফাল হ'ব ভাৰত নামটো ভাৰতে থাকিব নে সলনি হ'ব মানে কোনোবাই সুধিলে ক'ব লাগিবতো মোৰ আৰু মানুহজনীৰ ঘৰৰ মাজত দুফাল হৈ যেন ভগৱান গাইজ জাষ্ট জমনিৰ কাৰণে ভিডিঅ'টো বনালোঁ যদি চাই মজা পালে তেনেহ'লে বাকী ভিডিঅ'বিলাকৰো মজা ল'ব নাপাহৰিব তো আজিলৈ আহিলোঁ বাই বাই এনেকুৱা ফানি কমেণ্টছ থকা ৰিল পালে পঠিয়াই দিব